খালে আছোঁ ভেলপুৰি এইফালে বনাই আছে ধুনীয়াকৈ হাফ প্লেট 20 টকা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি বহুত দিন হ'ল মই ভিডিঅ' বনাব পৰা নাছিলোঁ, সেইটো ক'ম বাৰু। এতিয়া আজি যিহেতু ছানডে, সেইকাৰণে আজি ভাবিছোঁ ক'ৰবালৈ ফুৰিবলৈ যাওঁ আৰু ভিডিঅ' এটা বনাওঁ বুলি। আৰু এতিয়া আমি ATM-লৈ গৈ আছোঁ পইচা উলিয়াবলৈ, কাৰণ হাতত কেছ পইচা নাই আৰু মেট্ৰত পে'টিএম বা গুগল পে' নচলে, সেইকাৰণে আমি পইচা উলিয়াবলৈ গৈ আছোঁ। আৰু এতিয়া আমি ATM-লৈ আহি আছোঁ পইচা উলিয়াবলৈ কাৰণে। ওচৰতহে পালোহি আহি পেলাই। আৰু ইয়াত সকলো বেংক একেলগতে আছে, একদম গোট খাই আছে আৰু বেলেগলৈ যাব নালাগে। একেলগতে গোটেই ATM-ও আছে, বেংকো আছে। এতিয়া পইচা উলিয়াই লওঁ, তাৰপিছত এতিয়া আমি গৈ আছোঁ মেট্ৰ' ষ্টেচনলৈ যাম। ইয়াৰ পিছত আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে চাগে আজি আমি ক'লৈ যাম। আৰু এইটো দেখিছে মেট্ৰ' ষ্টেচন হয়, আৰু মোৰ প্ৰত্যেকটো ভিডিঅ'তে এই মেট্ৰ' ষ্টেচনটো আপোনালোকে দেখিছে চাগে, কাৰণ আমাৰ ৰুমৰ পৰা ওচৰ হয়, একেবাৰে ওচৰত আছে, 5 মিনিটমান খোজকাঢ়িলে পাই যায়। আৰু এতিয়া আমি মেট্ৰ' ষ্টেচনলৈ যাম আৰু টিকেট কাটিম। আৰু আপোনালোকে দেখিছে এয়া মেট্ৰ' আহি পাই গ'লে, আমি এতিয়া মেট্ৰ'ত উঠি লওঁ। এতিয়া আমি ইয়াত নামিলোঁ, ইয়াৰ পৰা এতিয়া মেট্ৰ' চেঞ্জ কৰিব লাগিব, সেইকাৰণে এইটো ছাইডলৈ গৈ আছোঁ আৰু মেট্ৰ' চেঞ্জ কৰি লওঁ। আৰু আপোনালোকে দেখিছে এতিয়া আমি মেট্ৰ' ষ্টেচনৰ পৰা নামিলোঁ, নামি পেলাই অকণমান খোজকাঢ়ি যাব লাগিব। তাৰপিছত আপোনালোকক দেখুৱাই গৈ আছোঁ আমি কি কৰোঁ। আৰু আমি কালিকাজি মন্দিৰৰ মেট্ৰ' ষ্টেচনত নামিলোঁ, নামি পেলাই দেখিছেনে মন্দিৰলৈ যাবলৈ কাৰণে কিমান মানুহ গোট খাই আছে। ইয়াত দেখিছে পূৰা ভিৰ, লাইন লাগি আছে। আৰু এইফালে কালিকাজি মন্দিৰ আছে, আৰু এইফালে যাব লাগিব ল'টাছ টেম্পল। আৰু এইফালৰ পৰা ল'টাছ টেম্পল দেখি পায়। আৰু আপোনালোকে দেখি পাইছে চাগে, এইফালে দেখিছে কিমান ভিৰ লাগি আছে। আৰু এইফালে দুটা ছাইডত লাইন লগা আছে, এইফালে ল'টাছ টেম্পলৰ কাৰণে লাইন লগোৱা হৈছে, আৰু এইফালে হৈছে কালিকাজি মন্দিৰৰ কাৰণে। এইফালে দেখিছে কিমান ভিৰ হৈ আছে। আৰু আপোনালোকে দেখিছে নিশ্চয় কাষত সৰু সৰু দোকান লাগিছে। আৰু আজি ৰ'দটো বহুত ডাঙৰ ৰ'দ দিছে। আৰু আমি ইয়াত লাইন লাগি আছোঁ, দেখিছে আমাৰ আগত কিমান মানুহ আছে। আৰু পিছফালে চাওক লাইন ক'ৰলৈকে লাগিছে চাওক। আৰু আজি ইমানেই ৰ'দ দিছে কি ক'ম, চকুৱে দেখি নোপোৱা হৈ গৈছোঁ, মানে ধোৱা পোৱা দেখি গৈছোঁ। কেনেকুৱা লাগিছে গৰমত? মজা লাগিছে, মজা লাগিছে। আৰু প্ৰায় 20 মিনিট মানে হ'ল আমি লাইন লাগি আছোঁ। আজি যিহেতু দেওবাৰ, সেইকাৰণে ইয়াত বেছি ভিৰ হৈছে। বিশেষকৈ মানে দেওবাৰ দিনটোত মানুহে ছুটি পায়, সেইকাৰণে আজি এইটো দিনত ফুৰিবলৈ আহে। আৰু এইফালে দেখিছে, আৰু এইফালে চশমা ল'বলৈ গৈছিলে, চশমা লৈ আহিছে। চশমাযোৰ দেখুওৱা, পিন্ধি দেখুওৱা। চশমা এইটো কাৰণে লৈছে যে, কাৰণ ৰ'দ দিছে যে একো চকুৱে দেখি নোপোৱা হৈ গৈছে, হয় নাই? আৰু এইফালে চশমা লৈছিলে, চশমাযোৰ এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? কেনেকুৱা লাগিছে? মোৰ কাৰণে এযোৰ ল'ব লাগিব। তোমাৰ কাৰণে দিছা ন? মোৰ কাৰণে এযোৰ লৈ নিদিলা যে? পইচা নাই। পইচা নাই? হ'ব, লৈ দিব লাগিব, এযোৰ ল'ম। এয়া দেখিছে আমি এতিয়া মাস্ক লগাই লৈছোঁ, কাৰণ বিনা মাস্কত এণ্ট্ৰি কৰিবলৈ দিয়া নাই। আৰু যিসকলে দেখিছে মাস্ক নাছিলে, কাষতে মাস্ক বেছি আছে, তাৰ পৰা মাস্ক কিনি পেলাই লগাবলগীয়া হৈছে। আধা ঘণ্টামান লাইন লগাৰ পাছত এয়া গেট পালোহি। আৰু ইয়াত এতিয়া বেগ চেক কৰাব লাগিব। খোৱা বস্তু একো নিবলৈ এলাউড নাই। চলো লেকে যাও। आइए आगे आइए। हाँ बच्चे का समझ जाता ये तो नहीं है। আৰু এতিয়া দেখিছে ফাইনেলি আমি আহি পাই গ'লো ল'টাছ টেম্পল। ইয়াত দেখিছে ল'টাছ টেম্পলৰ ভিতৰত আমি গৈ আছোঁ। এইফালে চাওক কিমান ডাঙৰ গাৰ্ডেন হয় এখন, বহুত ধুনীয়া আৰু বহুত চাফ চিকুণকৈ থয়, বহুত চফা জেগাটো। আৰু এয়া চাওক কিমান ধুনীয়া ফুল ৰুই থোৱা আছে, আৰু চবতে ফুল ধুনীয়া ধুনীয়া ফুল লাগি আছে। আৰু দেখিছে গছবিলাক ইমান ধুনীয়াকৈ থাকে, বহুত পৰিষ্কাৰ জেগা।
আৰু এতিয়া এইটো দেখিছে, এইটো হৈছে ৰিচাৰ্চ চেণ্টাৰ, বাহাই ধৰ্ম ৰিচাৰ্চ চেণ্টাৰ হয়। মন্দিৰটো যোনটো ধৰ্মৰ মানে ইয়াত মানে সেইটো ধৰ্মৰ বিষয়ে ভালকৈ আপোনালোকে ইয়াত কিতাপ পাই পঢ়িব পাৰে আৰু ইনফৰমেশ্যন ল'ব পাৰি ইয়াৰ পৰা। লটাছ টেম্পলটো দেখুৱাৰ আগতে আপোনালোকক কিবা এটা দেখুৱাই লওঁ। এইফালে দেখিছেনে এই গছকেইজোপা, এই গছকেইজোপা হৈছে কমলা গছ। আপোনালোকে ভালদৰে দেখিব পাৰিছে, ইয়াত দেখিছে জুম কৰি দিছোঁ। এই কমলা গছ আৰু সৰু সৰু কমলা ধুনীয়াকৈ লাগি আছে, পকি আছে পূৰা। আৰু এতিয়া আপোনালোকে দেখিছে এয়া মোৰ পিছফালে লটাছ টেম্পল, এয়া দেখিছে কিমান ধুনীয়া দেখিবলৈ কাৰণে। ভিডিঅ'ত হয়তো ইমান ভালকৈ উঠা নাই, কিন্তু এনেকৈ বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু এতিয়া আপোনালোকক ওচৰৰ পৰা লটাছ টেম্পলটো দেখুৱাই দিওঁ। আহক এতিয়া আমি লটাছ টেম্পললৈ যাওঁ। এতিয়া আমি চপল থ'বলৈ মোনা লৈ লৈছোঁ দেখিছোঁ। আৰু আপোনালোকে দেখিছে জোতা থ'বলৈ এনেকুৱা ধৰণৰ মোনা দিয়ে, ইয়াত জোতা ভৰাই দিব লাগে আৰু ষ্ট'ৰ ৰুমত গৈ থ'ব লাগে। টকেন এটা দিয়ে। এতিয়া আমি জোতা আৰু চেণ্ডেলবিলাক থৈ লওঁ। দেখিছে মোনাত জোতা চোতা ভৰাই, চপল তপল ভৰাই এতিয়া আমি লাইন লাগি আছোঁ। সেয়া আগত জমা দিব লাগিব, কাৰণ এইটো মন্দিৰ, সেইকাৰণে ইয়াত জোতা চপল পিন্ধিব নোৱাৰি। লাইন লাগি আছোঁ। এয়া লটাছ টেম্পলৰ ভিতৰলৈ যাব লাগিব এণ্ট্ৰি। টেম্পলটোৰ ভিতৰত আচলতে ভিডিঅ' ৰেকৰ্ড কৰিবলৈ নিদিয়ে, আৰু মই মনে মনে ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। আৰু ইয়াৰ ভিতৰলৈ মোবাইল ছুইচ অফ কৰি আনিবলৈ কৈছিলে, আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু আমি এতিয়া লটাছ টেম্পলৰ ভিতৰৰ পৰা আহিলোঁ, আৰু ইয়াৰ ভিতৰত প্ৰায় 1500-2000 মান মানুহ বহাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মন্দিৰটো শান্তিৰ প্ৰতীক হয়, সেইকাৰণে ইয়াৰ ভিতৰত সকলো ধৰ্মৰ মানুহে একেলগতে বহি মনৰ প্ৰাৰ্থনা কৰিব পাৰে। আৰু এই লটাছ টেম্পলটো বাহাই ধৰ্মৰ সংস্থাপক বাহাউল্লাই বনাইছিলে। আৰু এই পদুম ফুল পৰা মুঠ 27খন পাহি আছে, দেখিছে নিশ্চয় 27খন পাহি আছে। আৰু ইয়াৰ কাণে কাণে সৰু লেক আছে। আৰু মই যে আপোনালোকক কৈছিলোঁ লটাছ টেম্পলৰ লেক আছে বুলি, এইটো এটা দেখিছে লেক। আৰু লটাছ টেম্পলটো চাৰিওফালে মুঠ 9টা লেক আছে। আৰু কোৱা হয় যে ইয়াত খুচুৰা পইচা চিকা দি পেলাই যিকোনো মনৰ ইচ্ছা আপোনালোকে বুজিব পাৰে। আৰু এতিয়া আমি লটাছ টেম্পলৰ পৰা আহি গ'লোঁ এক্সিট ল'বলৈ কাৰণে। এতিয়া আমি ইয়াৰ পৰা যাম। ইমান ৰ'দ দিছে, সেইকাৰণে গছৰ তলত অকণমান ৰৈ লৈছোঁ। এয়া দেখিছে গছৰ তলত ছাঁত অকণমান ৰৈ লৈছোঁ আৰু পানী অকণমান খাই লওঁ। আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু আমি এফালেদি আহি থাকোঁতে বস্তু এটা দেখিলোঁ। এয়া দেখিছে মিকি মাউচ। ওচৰৰ পৰা গৈ আপোনালোকক দেখুৱাই আছোঁ ভালকৈ। মিকি মাউচটোৰ লগত একপি ফটো মাৰিবলৈ কাৰণে 20 টকা লয়, কিন্তু মই ফটো নেমাৰিলোঁ, এনেকৈ এনেই ভিডিঅ' কৰি লৈ আনিছোঁ। আৰু আপোনালোকে দেখিছে এতিয়া আমি ভেলপুৰি খাই আছোঁ। ভেলপুৰি এইফালে বনাই আছে ধুনীয়াকৈ। হাফ প্লেট 20 টকা হয়, আমি 20 টকা দুখন লৈ লৈছোঁ। আৰু এখন লটাছ টেম্পলৰ পাছফালে থকা পাৰ্কখন হয়। আপোনালোকে দেখিছে এইফালে লটাছ টেম্পলটো দেখি পায়। খোজকাঢ়ি খোজকাঢ়ি ভোক লাগিলে, সেইকাৰণে আমি এতিয়া ভেলপুৰি খাবলৈ দেখিছে। চামুচখন কি ডিজাইনত দিছে, এয়া চাওক ভেলপুৰি খাই আছে। কেনেকুৱা লাগিছে ভেলপুৰি? মজা লাগিছে। ইয়াত কিন্তু পিঁয়াজ দিয়া নাই, এতিয়া নৱৰাত্ৰি চলি আছে যে, সেইকাৰণে ইয়াত পিঁয়াজ দিয়া নাই, এনেকৈ খাব লাগিব। আৰু এইফালে চাওক মোৰ পিছফালে লটাছ টেম্পল, কিমান ধুনীয়া জেগা, বহুত ধুনীয়া লাগিলে আজি আহি ইয়ালৈ। এতিয়া খাই লওঁ।
আৰু মই আগত আপোনালোকক কৈছিলোঁ যে মই কিয় ভিডিঅ' বনোৱা নাছিলোঁ কম বুলি, কাৰণ কোম্পানীৰ ছুটি পোৱা নাছিলোঁ আৰু সময়ৰ টৰ্ণা অজৰা হৈছিলে, কাৰণ কোম্পানীৰ আগত বহুতো পেণ্ডিং কাম আছিলে, সেইকাৰণে মই ভিডিঅ' বনাবলৈ পোৱা নাছিলোঁ। আৰু আজি ছানডে'টোত মই ছুটি পাইছোঁ, পিছৰ ছানডে'কেইটাত ছুটি পোৱা নাছিলোঁ, ডিউটি খোলা আছিলে। আজি যেতিয়া ছুটি পাইছোঁ সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ বুলি। আৰু এই পাৰ্কখনলৈ আহিলোৱে যেতিয়া ইয়াত অকণমান ঘূৰি লওঁ। ইয়াত দেখিছে কিমান ধুনীয়া আৰু বহুত চফাকৈ ৰাখে। দিল্লীলৈ আহি মই আজি ইমান ধুনীয়া বস্তু এটা দেখিলোঁ, আপোনালোকক দেখুৱাম। ইমান ডাঙৰ বাঁহ গছ, আপোনালোকে দেখিলে বিচুতি খাব। এয়া দেখিছেনে, এয়া চাওক বাঁহ গছ, ইমান অকণমানি দেখিছেনে, চাওক ইমান অকণমানি বাঁহ গছ। ইয়াত গোটেই লাইনটোত বাঁহ গছে ৰুই থোৱা আছে। এইফালে এইটো ছাইডতো ৰোৱা আছে আৰু এইটো ছাইডতো ৰোৱা আছে। এয়া চাওক, এইটো 10 টকা লৈছে। এতিয়া আমি ল'টাছ টেম্পল ঘূৰি মেলি আহিলোঁ মানে এতিয়া মেট্ৰ' ষ্টেচনলৈ আহিছোঁ। এতিয়া ৰুমলৈ যাব লাগিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ কৰি দিব। আৰু আজিলৈকে ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই কৈ দিম।